So guys, good morning. ওলাই আহিলোঁ অফিচলৈ বুলি। আজি হ'ল 18 নৱেম্বৰ আৰু আজি আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ বাৰ্থডে, যিজন আজি আমাৰ মাজত নাই। বহুত মন গৈ আছে আজি এবাৰ জুবিন দাৰ ঠাইখিনিত সোণাপুৰত যাবৰ কাৰণে। চাওঁ অফিচ গৈ লওঁ, কাম কিমান আছে, তাৰপিছত যদিহে সময় সুবিধা মিলে তেনেহ'লে এবাৰ দুপৰীয়া হওক আবেলিলৈ হওক দিনটোৰ ভিতৰত এবাৰ সোণাপুৰত যাবলৈ চেষ্টা কৰিম। বহুত মন গৈ আছে ৰাতিপুৱা উঠাৰ পৰা। বলক এতিয়া অফিচলৈ যাওঁ, দিনটো আৰম্ভ কৰোঁ। আৰু আজি অসমত অকল জুবিন দাৰ গানেই বাজিব। এফালে অফিচৰ ডেস্কটপত অফিচৰ কাম চলি আছে, আনফালে মোৰ লেপটপত তাতো অফিচৰ কামেই চলি আছে, বাট সমানে আজি জুবিন দাৰ গান চলিব গোটেই দিনটো। আৰু এনেকৈ জুবিন দাৰ গান শুনি আজি গোটেই দিনটো কাম চলিব। এয়া আমি এতিয়া জুবিন দাৰ বাৰ্থডে কেক আনিবৰ কাৰণে আমি সকলোৱে পইচা উঠাই আছোঁ। অফিচৰ সকলো ষ্টাফৰ পৰা পইচা উঠাই আছোঁ। এইজন আমাৰ মেনেজাৰ, তেখেতে আমাৰ পইচা উঠাই আছে। অঁ ঠিক আছে, হ'ব বাৰু। তোমালোকে সকলোৱে পইচা উঠোৱা, সকলো ষ্টাফৰ পৰা, কোনো যাতে বাচি নাযায়। আৰু আমি এতিয়া জুবিনৰ কাৰণে কেক আনিম আৰু আমাৰ ডক্টৰ ছাৰে কেক কাটিব। চববোৰৰ পৰা আনা, ঠিক আছে যোৱা। হ'ব সকলোৰে পৰা উঠোৱাচোন। কিমান উঠিছে পইচা? তুমি 100 দিছা না? 500, 600, 700, 800, 950। 950 হৈ গৈছে, ধুনীয়া। ব'লা এতিয়া আমি কেক লৈ আহোঁ। এইবোৰ ঠিক আছে, ব'লা এতিয়া আমি কেকটো লৈ আহোঁ। কিমান হয় প্ৰাইচটো? ষ্টাৰ্টিং প্ৰাইচটো 400 ষ্টাৰ্টিং কৰিছে। হেপী বাৰ্থডে কেকটো কাটি লওঁ নে আগতে গান? তোমাৰ মৰমৰ হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো। সেয়া আজি জুবিন দাৰ বাৰ্থডে বুলি আমাৰ অফিচত অকণমান কেক কাটিং চলি আছে, প্লাছ আমাৰ ইয়াত ডক্টৰ ছাৰে জুবিন দাৰ ধুনীয়া গান দুষাৰি গাই আছে। তাৰপিছত ডেকা লৈ যোৱা। মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব, দূৰণিৰে জোনাকী হৈ ৰলা কিয় যে মায়া, মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া। আৰু দুচকু ভৰিলেও মন নভৰে, বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা, মৰণৰ ৰসাৰে অনামিকা, কলিজাৰ ৰঙা চলি উজলি আছা। পাখি মেলি যাউই জাকি মেলি গৈ না মেলি অহা পদূলি বুটলিয়া লৰালি, দেউতাৰ হাঁহিৰে আইৰ সতে উমলি
রোদে বরষুণে ধেমালি আজলি হে আবেলি উড়ি পাখি মেলি যাউরি বাস আৰু জুবিনৰ আটাইতকৈ ডাঙৰ কথা প্ৰতিটো ইমোশ্যনৰ কাৰণে এটা গান আছে ন কাৰোবাৰ দুখ হৈছে তেতিয়াও গান এটা আছে কাৰোবাৰ সুখ হৈছে তেতিয়াও গান এটা আছে কাৰোবাৰ ভাল পোৱা এজন গুচি গ'ল তেতিয়াও গান এটা আছে নহয়নে এনেকুৱা মানে সুন্দৰ প্ৰতিটো চিটুৱেশ্যনৰ কাৰণে গান থকা কথাটো আচৰিত কথা মুগ্ধ হিয়া মোৰ নহয় জানো সেইটো আছে পাখি পাখি এই মন গানৰ বিষয়ে কৈছে গানে কি আনে তাৰপিছত ৰক সং গাইছে ন অনামিকা মায়া গাইছে দূৰে দূৰে ন দূৰে দূৰেতো জানাতো ইয়ালি হিন্দীটো ক'বই নালাগে কি আছে লোকগীত গাইছে বিহু গীতৰটো ক'বই নালাগে এটা বিহু গাব লাগিব দেই জুবিনৰ বিহু সকলোৱে ঠিক আছে স্যার আমি কেকটো কাটি লওঁ জানমণি গানবোৰ তো আমি কেকটো কাটো নিজৰ বাৰ্থডে কাৰণেও গান গাই থৈ গৈছে নিজৰ বাৰ্থডে কাৰণেও গান গাইছে সো কোন আহিব এয়া আমাৰ এখেত ক'ত গ'ল birthday to you happy birthday to you happy birthday dear Zubinda happy birthday to you may God bless us may God bless us happy birthday dear Zubinda happy birthday to you জয় জুবিনদা জয় জুবিনদা সুবি খোৱাহি সো গাইজ দিনটো শেষেই হ'ল এতিয়া 6:30 মানে বাজিলে এবাৰ ভাবিছোঁ জুবিনদাৰ তাৰ পৰা আহোগৈ বুলি আজিতো তাত চাগে বহুত জাম হৈছে তথাপিতো মনটোৱে মনা নাই এবাৰ যাবলৈ মন গৈ আছে চাওঁ যাব পাৰিলে যাম নোৱাৰিলেও এটলিষ্ট আধা ৰাস্তাৰ পৰা ঘূৰি আহিব পাৰিম এতিয়া আমি যাব ওলাইছোঁ মোৰ অফিচৰে আমি 4জন যাম এতিয়া বলক যাওঁ গৈ পিনে তাৰ পৰিস্থিতি চাওঁ তাত কেনেকুৱা হৈ আছে ফাইনেলি আহিলোঁ জুবিনদাৰ ঠাইত এতিয়া পূৰা লেম্বোৰ উৰাই আছে এনেকৈ Jai Jubinda.
ছবি দৰা দিলা গোপনে আহি ইয়াতো এতিয়া যাওঁ আৰু ঘৰলৈ 10টা বাজো হৈছে তো এতিয়া ঘৰলৈ যাওঁ আৰু এতিয়া আহি বহুত ঠাণ্ডা লাগিছে খানাপাৰা পিনে বহুত ঠাণ্ডা সেইকাৰণে ইয়াতে দোকান এখনত ৰখিছোঁ ইয়াতে জয়ানগৰত অকণমান চাহ খাওঁ ইয়াত পূৰা মাংস পুৰি আছে গাহৰি চিকেন সেইবোৰ নাখাওঁ বাৰু জাষ্ট ইয়াতে আমি অকল চাহহে খাম 4টা ৰখি আছোঁ ইয়াতে গৰম গৰম চাহ একাপ খাই লওঁ আৰু তাৰপিছত ঘৰলৈ যাওঁ বহুত ঠাণ্ডা লাগিছে একেবাৰে হাত পূৰা ঠাণ্ডাত কঁপনি উঠি গৈছে ঐ কিবা খাবা তোমালোকে চাহে খাওঁ ন ঠিক আছে মজা ন চাহ জয়নগৰ চাৰিআলি ৰাতিৰ আড্ডা চাহৰ আড্ডা জয়নগৰ চাৰিআলি ৰাতিৰ চাহৰ আড্ডা জুবিন ক্ষেত্ৰৰ পৰা আহি পিনে বহুত ঠাণ্ডা লাগিছিল সোণাপুৰ পিনে বহুত ঠাণ্ডা একদম বাইকত হাত ঠাণ্ডা কিবা হৈ গৈছে মজা ছাৰ কিবা ক'ব আপুনি